মাত দিব নেকি অলপ মাত দিব নেকি কথা এটা আছিলে এইখিনি আচলক নাই হেল্প এটা লাগিছিলে মানে যদি পাৰে কৰি দিয়ক যদি নাই মানে গুচি যাব 50 মানে কি হ'ল মই 6 গাঁৱৰ পৰা আহিছিলোঁ আহোঁতে মানে ইয়াতে চাহ খাই আছিলোঁ পাৰ্চটো কোনোবা মাৰি দিলে যদি বেয়া নাপায় যাব লাগিছিলে পইচা নালাগিছিলে হেল্প কৰি দিম নেকি এটা যদি পাৰে মানে পইচা হা পইচা শুনা নাই পইচা মানে এনেই যাৱাকে ভাড়া এটা লাগিছিলে মানে মই আহিছিলোঁ ইয়াতে চাহ খাই আছিলোঁ কোনোবা পাৰ্চটো চুৰি কৰি দিলে এতিয়া যাব পৰা নাই মানে দুটানক সুধিলোঁ কোনো একো হেল্পে নকৰে কিমান লাগে ভাড়া যাব পৰা ভাড়া এটা হ'লে 6 গাঁৱলৈকে কিমান বা লাগে নাজানো নহয় 30 টকামান ল'ব ৰ'বা কৰি আছোঁ ৰ'বা নাই ৰ মিটো কাপোৰে দি দিম ৰ হৈছে ৰ কাপোৰ মই ধৰা ৰাতিপুৱা আহিছিল মানে যাবই পৰা নাই এতিয়া 9টাৰ পৰা ৰখি আছোঁ কাৰণ আকৌ সেয়ে নকৰে বেয়া নাপাবা নাই কিয় বেয়া পাম মানুহে কোনো একো হেল্প নকৰে মই 3টামানক সুধিলোঁ কাকো সেনেকুৱা সোধা মানুহ পৰা নাই কোনো একো হেল্পে নকৰে তো যাবই পৰা নাই ৰাতিপুৱা আহিছিলোঁ মই কাম এটাত নহ'লে অফিচিয়েল কাম এটাত কামখিনি হৈ গ'ল চাহ খাব সোমালোঁ ঘৰৰ পৰা আকৌ খাই আনিছিলোঁ কোনোবা পাৰ্চটো মাৰি দিলে চাহ দোকানীটোকো মই কৈ পিনে আহিছোঁ ইমান পইচা আনা নাই নহ'লে মই দিলোঁ সেইটোৱেতো মই সেইকাৰণে যা ভাড়াটো হ'লেও মানে যাব পাৰোঁ মানে আৰু 6 গাঁৱৰ পৰা ভিতৰত সোমাব লাগে অলপ তাৰ পৰা মই এইখিনি যাব পাৰিম কিবা এটা মেনেজ কৰি খোজকাঢ়িয়ে লাগিলে 30 টকাই লয় 30 টকাই ল'ব দিয়ক নহ'লে বেয়া নাপাব মাত দিব নেকি অলপ বেয়া নাপাব কথা এটা ক'লে মানে বেয়া নাপাব অলপ চাইড পিনে মানে কি আছিলে মই 6 গাঁৱৰ পৰা আহিছিলোঁ পিছত কিবা এটা কামত আহিছিলোঁ আহোঁতে কি হ'ল মানে আহি পিনি ইয়াতে কৰিলোঁ পাৰ্চটো এজনে মাৰি লৈ গুচি গ'ল কিবা এটা হেল্প কৰি দিব নেকি মানে যাব লাগিছিলে এতিয়া লগত পইচা মানে মই 6 গাঁৱৰ পৰা আহিছিলোঁ ইয়াতে কিবা এটা কামত আহোঁতে এনেকৈ চাহ খাই আছিলোঁ দোকানত পাৰ্চটো কোনোবাই মাৰি দিলে দুইটা মোৰ তাতে যাবলৈ টকা পইচা নাই আপোনাৰ সেনেকুৱা ল'ব পৰা নাই মানে সেইকাৰণে এজনী ছোৱালী গ'লে বাৰু মাত দিলে আৰু ভাবিব জোকাবলৈ এনেকুৱা সেইকাৰণে মাত চাত নিদিলোঁ সেনেকুৱা দেখিলে শুনা বেয়া নাপাবা এই প্ৰেংক এটা কৰি আছে তো ফ্ৰেণ্ড যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো আগলৈ আমি নতুন কণ্টেণ্টৰ পৰা এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম তো আমাক সহায় কৰিব